ইতিমধ্যে প্ৰথমৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা এবিমাটো এনডিপি সংগঠনৰ সৈতে প্ৰথম বহিব কিন্তু আনফালে এনডিপি সংগঠনে বিগত সময়ছোৱাত আজিলৈকে ৰহা খাইলে যিটো আলোচনা বিভিন্ন দল रंजन नाब्ला बिथांमोना जयैनो गाबोननि मिटिंआवहाय थक जागोन एनडिपि इस्युखौ सल्भ खालामनो थामहिनबा बड'लेण्डखौहाय सोरजिनो थाखाय बेखायनो जोङो दिनै जयैनो पिपल जयेन्ट एक्शन कमिटि फर बड'लेण्ड मुभमेन्ट दुलाराय बर' फरायसा आफाद आरो नेशनेल डेम'क्रेटिक फ्रन्ट अफ बड'लेण्ड प्रोग्रेसिभ आरो गोबां बड'लेण्ड सोरजिनायखौ मोजां मोनग्रा रायजो राजा बिथांमोना ज' जानानै दिनैनि बे प्रेयार रेलिखौ खालामदों थेंक इउ खुलुमबाय लेगा थालालै प्लेटखौ थाला दे प्लेटआ खामदो माइगा एसे थाबाय जाहाथे ভালকে ঘোষণা কৰে কি অফিচাৰসকলে দায়িত্ব পাইছে যাতে ডাইলগটো যাতে ভাল হয় এই কাৰণে আমি সৰসৰা আজি আমি প্ৰাৰ্থনা কৰিলোঁ ইয়াৰ কাৰণে আমি আজি সুন্দৰ ওলাইছে অধিকাৰ আছে গভৰ্ণমেণ্ট আজিলৈকে এনডিপি আমি নাম ফাইনেন্সটো ইনিচিয়েটিভ আমি কাম কৰিছোঁ আমি ভাবোঁ যে বিজেপি চৰকাৰে পিপল গভৰ্ণমেণ্ট আৰু পিপল ইনিচিয়েটিভ ল'ব আৰু পুনৰ যে এইটো ভুল কাম নকৰিব যি কংগ্ৰেছে কৰি থৈ গৈছে এইটো প্ৰেজেণ্ট যি বিজেপি চৰকাৰে এইটো ভালকৈ তেওঁলোকে ইনিচিয়েটিভ লৈ কিনে বড়ো জাতিৰ যে জাষ্টিছ পাব যে সাংবিধানিক অধিকাৰ পাব যে গণতান্ত্ৰিক সংবিধান যে ডেম'ক্ৰেটিক যে ৰাইটটো পাব এইটো আমি বহুত আশাবাদী হয় ইয়াৰ আছে এপিছ'ড एक्सारसाइज खालामसै ए आहा नोंसोर रायलायनांगौ